Welcome to the YouTube channel of Jamnamukh High Secondary School. I am Dr. Amaduddin here for science classes of class 10. Here is fully solved question answer of chapter number 8. জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰসমূহ তোমালোকক সহজ সৰল ভাষাত দি দিয়া হৈছে। আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে প্ৰশ্ন উত্তৰ শিকাৰ কাৰণে সুবিধা হ'ব। Any problem you can contact or comment. প্ৰথম প্ৰশ্নটো হৈছে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিৰ আৱশ্যক কি? তোমালোকে লক্ষ্য কৰিবা প্ৰজনন প্ৰক্ৰিয়াত চৰিত্ৰসমূহ ডিএনএ কঢ়িয়াই এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়, গতিকে ডিএনএৰ প্ৰতিলিপি হোৱাটো আৱশ্যক। প্ৰজাতিৰ বাবে ভিন্নতা প্ৰয়োজন, কিন্তু জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। কিয়? প্ৰজাতি এটা জীয়াই থাকিবলৈ হ'লে চৰিত্ৰৰ সালসলনি হ'ব লাগিব আৰু ভিন্নতা সৃষ্টি হ'ব লাগিব, কিন্তু জীৱ এটা অকলে জীয়াই থাকিবলৈ ভিন্নতাৰ প্ৰয়োজন নাই। দ্বিখণ্ডন আৰু বহু বিভাজনৰ পাৰ্থক্যসমূহ দিয়া আছে। দ্বিখণ্ডনত এটা কোষৰ পৰা দুটাহে উৎপন্ন হয়, কিন্তু বহু বিভাজনত বহুতো কোষ উৎপন্ন হয়। মাতৃকোষটো এবাৰহে বিভাজিত হয়, কিন্তু মাতৃকোষটো বহুবাৰ বিভাজিত হয়। উৎপন্ন হোৱা কোষবোৰ লগে লগে নতুন জীৱ হিচাপে কাম আৰম্ভ কৰে, জীৱন আৰম্ভ কৰে, কিন্তু বহু বিভাজনত উৎপন্ন হোৱা কোষবোৰ অনুকূল পৰিৱেশ পালেহে কাৰ্যক্ষম হয়। প্ৰতিকূল পৰিৱেশত নষ্ট হৈ যাব পাৰে দ্বিখণ্ডন হোৱা কোষবোৰ, কিন্তু বহু বিভাজনত হোৱা কোষবোৰ প্ৰতিকূল পৰিৱেশতো নষ্ট নোহোৱাকৈ থাকে। ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰিলে কিছুমান লাভালাভ আছে, যেনে কম সময়তে বহুতো সংখ্যক জীৱৰ সৃষ্টি হ'ব পাৰে আৰু প্ৰতিকূল পৰিৱেশত নষ্ট নোহোৱাকৈ থাকিব পাৰে। উচ্চ খাপৰ জীৱই পুনৰ্জীৱন পদ্ধতিৰে কিয় নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে? কাৰণ সকলোবোৰ কোষেই বিভাজন কৰাৰ যিটো ক্ষমতা, এই ক্ষমতাটো নাথাকে। গতিকে কিছুমান বিশেষ কোষেহে প্ৰজনন সম্পন্ন কৰে। কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। ইয়াৰ কাৰণ কেইটামান হ'ল: কম সময়তে আমি বহুতো পুলি পাব পাৰোঁ, গছবোৰ একে গুণসম্পন্ন হয় আৰু পিতৃজনৰ সৈতে একে হয়, আৰু কম দিনতে ফুল ফল ধৰে। তোমালোকে লক্ষ্য কৰিছা, আমি কলম দিওঁ বা ডাল এডাল কাটি লগাই দিওঁ, যোৰা কলম, জপা কলম, এইবোৰ কিছুমান গছত কৰা হয়। প্ৰজনন প্ৰক্ৰিয়াৰ এই প্ৰশ্নটো আকৌ ৰিপিট হৈছে। নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য: নিষেচন হৈছে পৰাগৰেণু আৰু ডিম্বকৰ মিলন ঘটে, কিন্তু পৰাগযোগটো হৈছে কি? পৰাগৰেণু গৈ গৰ্ভমুণ্ডত পৰেহে। নিষেচনটো এটা ৰাসায়নিক প্ৰক্ৰিয়া, কিন্তু পৰাগযোগটো এটা বাহ্যিক প্ৰক্ৰিয়া। নিষেচনটো কিছুমান হৰমন আৰু উৎসেচকৰ দ্বাৰা সম্পন্ন হয়, কিন্তু পৰাগযোগ কিছুমান বাহকৰ দ্বাৰাহে সম্পন্ন হয়। নিষেচন হ'বৰ বাবে পৰাগযোগ হ'বই লাগিব, কিন্তু পৰাগযোগ হ'লেও নিষেচন নহ'বও পাৰে। তাৰপিছত শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ কাৰ্য হৈছে, শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিয়ে কিছুমান হৰমন নিঃসৰণ কৰে, শুক্ৰাণু উৎপন্ন কৰে। শুক্ৰাণুবোৰ যাতে নষ্ট নহয় তাৰ বাবে উপযুক্ত উষ্ণতা বজাই ৰাখে আৰু শুক্ৰাণুক পুষ্টি যোগান ধৰে। কৈশোৰকালত ছোৱালীৰ দেহত দেখা দিয়া কিছুমান পৰিৱৰ্তন ইয়াত উল্লেখ কৰা আছে। মাতটো মিহি হয়, ছোৱালীবোৰ গালমুখ তেলতেলীয়া হয় আৰু শালমইনা ওলায়। ছোৱালীবোৰ ঋতুমতী হয়, অৰ্থাৎ মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয়। শৰীৰৰ বিভিন্ন অংশত নোম গজে আৰু স্তনৰ বিকাশ হয়। মাতৃদেহত ভ্ৰূণটোৱে কেনেকৈ পুষ্টি লাভ কৰে? মাতৃদেহত ভ্ৰূণটোৱে প্লেচেণ্টা বা অমৰা, যিডালক আমি ঘৰুৱা ভাষাত নাড়ী বুলি কওঁ, এইডালৰ জৰিয়তে পুষ্টি লাভ কৰে। এগৰাকী মহিলাই যদি কপাৰ টি ব্যৱহাৰ কৰে, তেতিয়াহ'লে যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধ কৰিব নোৱাৰিব, কাৰণ কপাৰ টিয়ে কেৱল নিষেচনতহে বাধা দিয়ে। মাল্টিপল চইচ কুৱেশ্যনবিলাকৰ আনচাৰ দিয়া আছে। তাৰপিছত অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ দিয়া হৈছে, যে ডিএনএৰ বিনিময় ঘটে, যাৰ ফলত ভিন্নতা সৃষ্টি হয় আৰু কম সময়তে বেছি সংখ্যক আপত্যজনো পাব পাৰি। শুক্ৰাশয়কেইটাৰ কাম আকৌ ৰিপিট হৈছে। ঋতুস্ৰাৱ কি হয়, যে এগৰাকী পূৰ্ণবয়স্ক ছোৱালী বা মহিলাৰ ক্ষেত্ৰত প্ৰত্যেক মাহতে এটা ডিম্বাণু উৎপন্ন হয়। এই ডিম্বাণুটো যদি নিষেচন নহয়, তেতিয়াহ'লে ডিম্বাণুটো ডিম্বাশয়ৰ তলৰ বেৰা বা আচ্ছাদকখনৰ সৈতে
তেজ আৰু শ্লেষৰ লগত প্ৰস্ৰাৱ দ্বাৰাদি ওলাই যায় এটুকে ঋতুস্ৰাৱ বুলি কোৱা হয় গৰ্ভনিৰোধনৰ বিভিন্ন উপায়সমূহ ইয়াত দিয়া আছে পদ্ধতিসমূহ কণ্ডমৰ ব্যৱহাৰ কপাৰটি ব্যৱহাৰ গৰ্ভনিৰোধক বড়ি কিছুমান বা বন্ধ্যাকৰণ সাৰ্জাৰী এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ ইয়াত ইন ডিটেইল দিয়া আছে এককোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজনন হৈছে দ্বিখণ্ডন বহুবিভাজন মুকুল উদ্গম বহুকোষী জীৱৰ অযৌন প্ৰজনন যেনে বিভংগন পুনৰ্জীৱন ৰেণুৰ উৎপত্তি আংগিক বিস্তাৰণৰ কেইটামান উদাহৰণ হৈছে জোৰা কলম তৰপীয়া কলম মুকুলৰ দ্বাৰা আংগিক বিস্তাৰণ কলাকৰ্ষণ যিটো আজিকালি কৰা হয় টিস্যু কালচাৰ বহুকোষী জীৱৰ যৌন প্ৰজননৰ প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন কৌশল হৈছে পুংজনন কোষৰ স্থিজনন কোষৰ উৎপাদন নিষেচন ভ্ৰূণৰ বিকাশ আৰু ফুল আৰু ফলৰ বিকাশ প্ৰজনন প্ৰক্ৰিয়াই জীৱ এটাক আবাদিত জীয়াই ৰখাত স্থিতিটো ৰক্ষা কৰাত কেনেকৈ সহায় কৰে যে প্ৰজনন প্ৰক্ৰিয়া হ'লেহে জীৱৰ সংখ্যা বৃদ্ধি হ'ব আদাৰৱাইজ কি হ'ব মৃত্যুৰ ফলত জীৱৰ সংখ্যা লাহে লাহে কমি জীৱটো নাইকিয়া হৈ যাব গৰ্ভনিৰোধন পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি হ'ব পাৰে এটা হ'ল পৰিয়াল পৰিকল্পনা সৰু পৰিয়াল সুস্থ পৰিয়াল সকলোৱে বিচাৰে অবাঞ্ছিত গৰ্ভধাৰণৰ পৰা ৰক্ষা যে এগৰাকী মহিলাই গৰ্ভধাৰণ কৰিব বিচৰা নাই তেনেকুৱা ক্ষেত্ৰত গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰিব পাৰে যেনে দুটা সন্তানৰ মাজত গেপটো বৃদ্ধি কৰিব বিচাৰিছে গতিকে কি কৰিব বা বয়স হোৱা নাই বিচৰা নাই তেতিয়া কি হ'ব গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰিব আৰু স্বাস্থ্য বজাই ৰাখিবৰ কাৰণে যৌন স্বাস্থ্য অৰ্থাৎ শৰীৰৰ অংগসমূহ ঠিক ঠাক ৰাখিবৰ বাবে আভ্যন্তৰীণ অংগসমূহো সুস্থ ৰাখিবৰ বাবে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয় আৰু কিছুমান বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণেও প্ৰজননৰ লগত জড়িত বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে যেনে তোমালোকে জানা এইডছ চিফিলিছ গনৰিয়া এইবোৰ বেমাৰৰ পৰা বাচিবৰ কাৰণে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয় Thank you for listening my video. Thank you for watching my video in YouTube.